আমি আমাৰ বৃন্দাবন ছুপাৰ মাৰ্কেটৰ পৰা এটা প্ৰজেক্ট এটা লৈছোঁ যে আমাৰ এটা ঘৰ আছে কাহিলিপাৰাত আৰু ক'ভিডৰ পেচেণ্টৰ কাৰণে যিহেতু বেডৰ প্ৰব্লেম হৈছে বিভিন্ন জেগাত আমি ঘৰটো দি দিব বিচাৰিছোঁ তাত অন্ততঃ 30জন ক'ভিড পেচেণ্ট থাকিব পাৰিব চ' কালিৰ পৰা আমি চাফা চিকুণ কৰাই সেইমতে সেইটো কথা ক'লোঁ হিমন্ত দাক আৰু এটা কথা চিন্তা কৰিছোঁ যে অসমৰ আজি 2 বছৰ ধৰি শিল্পীখিনিৰ যথেষ্ট প্ৰব্লেম হৈছে দেখিছোঁ কাম নাই প্ৰগ্ৰেম নাই একো নাই মই মোৰ কথা কোৱা নাই মই বেলেগ মোৰ জুনিয়ৰ যিখিনি আৰ্টিষ্ট আছে তেওঁলোকৰ কথা কৈছোঁ চ' তেওঁলোকৰ কাৰণে এটা প্লেনিং কৰিছোঁ ডিচেম্বৰলৈকে যদি ক'ভিডৰ চিটুৱেশ্যন ভাল হয় গোটেইখিনি ভাল হয় আমি জানুৱাৰী মাহত এনেকুৱা এটা প্লেনিং কৰিম যিটোৰ পৰা আমাৰ শিল্পীখিনিয়ে অলপ সকাহ পাব এটা ফেষ্টিভেলৰ কথা চিন্তা কৰিছোঁ যাতে তেওঁলোকে গৈ পাৰফৰ্ম কৰিব পাৰে মানুহে চাব পাৰে 2 পইচা অৰ্জন কৰিব পাৰে তেনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ লৈ এই দুটা প্ৰস্তাৱ লৈ পেলাই মই তেখেতক লগ কৰিছোঁ তেখেতে সিহঁতে সদায় ভাল কামত সদায় ভাল কথাই কয় আৰু কৈছে যে এইটো ভাল ডেফিনেটলি ভাল ষ্টেপ হ'ব এতিয়া গোটেই গভৰ্ণমেণ্টখন ফৰ্ম যেতিয়া হ'ব তাৰপিছত আমি ছিষ্টেমেটিকেলি আমি গোটেই বস্তু কামকেইটাত আগবাঢ়িব লাগিব সেইধৰণে আৰু কালচাৰেলি আৰু চাওঁচোন কি কৰিব পাৰোঁ সাংস্কৃতিক জগত অকল গান চিনেমা বুলি নহয় আমাৰ শিল্পীখিনিক আমাৰ আৰ্টিষ্টখিনিক কেনেকৈ আমি এটা চলি থাকিবলৈ ধুনীয়াকৈ সেইটো উদ্দেশ্য আৰু সেইটো কাৰণে সিহঁতক লগ কৰিছোঁ আপুনি এটা কথা ভাবিছেনে যে গভৰ্ণমেণ্টখন ধৰক 4টা দিন হ'ল ফলাফল ঘোষণা কৰা এই সময়ত অলপ সোনকালে হ'লে ভাল হয় দীঘলীয়া হৈছে সময়টো এই মুহূৰ্তত সেইটো এতিয়া গোটেই পাৰ্টি সংগঠনৰ ওপৰত ডিপেণ্ড কৰিব কথাটো তাত মাত নামাতোঁ তেওঁলোকৰ আলোচনা হ'ব তেওঁলোকৰ চেণ্ট্ৰেলৰ লগত আলোচনা হ'ব ইয়াত আলোচনা হ'ব তাৰপিছত ডেফিনেটলি যিটো হয় আমি খবৰটো পাম আৰু মই ভাবোঁ যে অহাকালিলৈকে আমি চাগে খবৰ পাম গোটেইখিনি কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে আপুনি মুখ্যমন্ত্ৰী সদায় ডাইনামিক হ'ব লাগিব অকণমান এগ্ৰেছিভ হ'ব লাগিব দৰকাৰ হ'লে আৰু দৌৰিব পৰা মানুহৰ মাজত কাম কৰিব পৰা তেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী হ'ব লাগিব কাৰণ এইবাৰ দায়িত্ব আৰু বেছি অসমৰ যোনেই মুখ্যমন্ত্ৰী নহওক দায়িত্ব এইবাৰ বহুত বেছি গোটেই আমাৰ প্ৰব্লেম চাৰিওফালে গতিকে সেই প্ৰব্লেমবিলাক ছল্ভ কৰিবলৈ যাওঁতে মানে বহুত বেছি মেন পাৱাৰটো লাগিবই তাৰোপৰি নিজৰ দক্ষতা নিজৰ চিন্তা চৰ্চা নিজৰ ইণ্টেলিজেঞ্চ গোটেইখিনি বস্তু লাগিব সেইকাৰণে ডাইনামিক এজন মানুহ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰোঁ দুজনৰ নাম ওলাই আছে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল দুজনেই মোক ককাইদেউৰ নিচিনা মানে মই কি ক'ম এইটো পাৰ্টি বৰ্ড দিছোঁ মই নকওঁ এইটো আপুনি কোৱা গুণখিনি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত থকা যেন লাগে হয়নে নহয় কথাটো আছে মই দুজনকে ভাল পাওঁ এতিয়া মই কি ক'ম এতিয়া কিন্তু গুণখিনি আপুনি বিচৰা গুণখিনি কাৰ মাজত বেছিকৈ বিচাৰে এতিয়া মোৰ দুজন ককাইদেউ দুজনক কোনজন জিকিলে ভাল পাম বুলি ক'লে মোক ক'বলৈ দিগদাৰ হৈ যায় দুজনে জিকিছে কিন্তু অসমৰ নেতৃত্ব দিব পৰাকৈ কোনজনৰ গাত আপুনি বিচৰা গুণখিনি থকা যেন লাগিছে নাই মই নাম নকওঁ সেইটো তেওঁলোকৰ ওপৰত এৰি দিছোঁ আচ্ছা আজি সাংস্কৃতিক যোনেই নহওক আমি একেলগে কাম কৰিম সেইটো ডাঙৰ কথা সাংস্কৃতিক বিষয়ৰ কথাখিনি আপুনি CMক জনাইছেনে সৰ্বানন্দ সোণোৱালক মই আজি পতা নাই মই কালি কথা পাতিছিলোঁ তেখেতৰ লগত আৰু মই কাৰোবাৰ কথা কৈছোঁ যে আমাৰ কাৰণ কালচাৰেল বিভাগটোৰ যিজন মুৰব্বী হ'ব তেওঁ আৰ্টিষ্টখিনিক ভালকৈ চিনি পাব লাগিব ভালকৈ জানিব লাগিব একদম নজনা মানুহজনক দিলে বহুত প্ৰব্লেম হৈ যায় বুজাবলৈ দিগদাৰ হৈ যায় চ' সেই ধৰণৰ এজন মানুহ বিচাৰিছোঁ আৰু যাতে গোটেই আৰ্টিষ্টখিনিৰ লগত একেলগে মিলি যদি আমি গোটেই আমাৰ সংস্কৃতিটো আগুৱাই লৈ যাব পাৰোঁ সেইটোৱে বিচাৰিছোঁ